কি হ'ল? 10 টকা এটা দিয়কচোন। কিয় লাগে? একোৱে খোৱা নাই মানে। হেই নাই যা। নাই মই এই চন্দ্ৰতে মাটি অলপ কিনাৰ কথা ভাবিছোঁ বুজিছ। চবেই কিনি আছে, ময়ো অলপ কিনি লওঁ বুলি ভাবিছোঁ আৰু। দাদা 10 টকা এটা দিয়ক না। 4 দিনমান হ'ল একোৱে খোৱা নাই দাদা, বহুত ভোক লাগিছে। পইচা লাগে? 4 দিনমান হ'ল একোৱে খোৱা নাই দাদা। 4 দিন হ'ল খোৱাই নাই? নাই খোৱা দাদা, বহুত ভোক মোৰ লাগিছে। তাত খুচুৰাহে অলপ অসুবিধা হৈ আছে। 50 টকা এটা হ'ব নেকি তোৰ তাত খুচুৰা? হ'ব। চাওঁ দেচোন। ইয়াচোন পইচা আছে তোৰ তাত, তই ইয়াৰ পৰাই খাব পাৰ দেখোন। তই এইবিলাক ফটো আমি কিহৰ কাৰণে কওঁ মানে হা? এনেই ৰাতিপুৱাৰ পৰা মাথাটো বেয়া হৈ আছে চালা ই